सबसे खरू मिश्का फैम এতিয়া মানে একদম মুখাতামিৰ পৰা Oh my god জন্ম আসামৰ মিশ্কা ফেম yesterday হয় আৰু মিশ্কা ফেম হয় আৰু सबसे biggest মিশ্কা ফেম নামটো কোৱা না বেবি নামটো নাম মিনি ৰুমন মাহিৰ নমস্কাৰ কি খবৰ সকলোৰে এটো যোনটো ভিডিও আপোনালোকে চাবলৈ গৈ আছে এই ভিডিওটো যোৱা বছৰ 2021 ৰ অসমত যাওঁতে যেটা মিশ্কা ফেমক লগ পাইছিলো সৰুকে কিছুমান ক্লিপছ উঠাইছিলো সেই ক্লিপছখিনি হাঙুৰি পেলাই আপোনালোকৰ লগত এই নৱেম্বৰ 2022 ত শেয়াৰ কৰিছো ইমান দেৰিকে শেয়াৰ কৰা কাৰণটো আগৰ যোনটো ভিডিও আছিলে মান ধৰা প্ৰথম দিন ডিব্ৰুগড়ত কইনা সেই ভিডিওটো শেয়াৰ কৰিছিলো কিন্তু যদিহে আপোনালোকে সেই ভিডিওটো চোৱা নাই পুনৰবাৰ আকৌ মই এই ভিডিওটো আকৌ কৈ দিছো যে আমি যোৱা বছৰ যেটা অসমলৈ যাওঁতে যিবিলাক ভিডিওছ লৈছিলো হে হাৰ্ড ড্ৰাইভখন যোনখনত থৈছিলো হেতু বেয়া হৈ গৈছিলে যাৰ ফলত হাৰ্ড ড্ৰাইভটো ৰিকভাৰ কৰোতে বহুত সময় গ'ল আৰু বহুত পইচাও গ'ল অফ কোৰ্স এতিয়া যেনে কিছুমান ভিডিওছ আমি ৰিকভাৰ কৰিব পাৰিলো আৰু সেইখিনিকে মই এতিয়া আপোনালোকৰ লগত শেয়াৰ কৰি আছো এই ভিডিওটো শেষলৈকে চাব এবাৰ ডিসেম্বৰ মানে 22 ডিসেম্বৰ পুনৰবাৰ অসমলৈ আহি আছো আশা কৰো আপোনালোকক সকলোকে লগ পাম বুলি তেনেহলে আপোনালোকে ভিডিওটো চাই থাকক এনেকে মৰম দি থাকিব মানুহে চাই আছে यार सोली की थैंक यू YouTube চাও আচ্ছা ভাল লাগিলে আমাৰ ব্লগিং কৰি আছো আপোনাৰ নামটো কৈ দিয়ক নীলুৎ পল পান খাব লৈছিলো ভাস্কৰ বৰাক পালো ভাস্কৰা আমাৰ ভিডিও চাই বহুত ভাল পায় আমাৰ ইমান মৰম দিয়াৰ কাৰণে ধন্যবাদ দেখি মানুহ হয় লাগিছে দাদা কৈছো দাদা কিবা লণ্ডনৰ আহিছে বোলো তাকে বোলো বাকি ভাল আছে ক'ত এতিয়া আমি ঘৰত আছো অৰিজিনেল ডিব্ৰুগড় নেকি মই ডিব্ৰুগড় লখিমপুৰ ন পান খাব আহিছো তাইক গীতাশ্ৰী বুঢ়াগোহাঁই তো এতিয়া আমাৰ আন এটা লগ পালো গীতাশ্ৰী আৰু তেওঁ কৈছে বোলে মোৰ চেনেল এটা আছে কিন্তু কৈ দিয়া আৰে বঢ়িয়া ৰে সেইকাৰণে পাৰফেক্ট ফিগাৰ সেইকাৰণে পাৰফেক্ট ফিগাৰ এটা চেনেল আছে আসামিজ ফিটক আসামিজ ফিট আৰু তোমাৰ কন্টেন্ট কি হয় তাতে যোগা দিয়া হয় আৰু মোৰ মানে ইয়াতে যোগা ষ্টুডিও এটা আছে বঢ়িয়া আহিবা এদিন মানে প্ৰমিস কৰিব নোৱাৰো বাট ডেফিনেটলি উইল ট্ৰাই মানে এটা সেশনো এটেন্ড কৰিলে ভাল পাম মানে হেতু প্ৰমিস কৰিব দিয়ে ঠিক আছে গম পাইছো সেইকাৰণে বাট নেক্সট টাইম কিনে আমি পক্কা হেতু ক'ব পাৰিম ঠিক আছে আগত তুমি খালি মেছেজ কৰি দিবা মেছেজ আমি বুক কৰি ল'ব পাৰিম গম পাইছো আৰু ভাল লাগিলে কিনে মোৰ চাইল্ডহুড ফ্ৰেণ্ড পংকিতা তাই কি কাজিন নে কি ক'লে নহয় মই কালি হয় তাতে কৰা ন ডিব্ৰুগড়তে তোমাৰ বিয়ালে যাওঁতে তাই কৈছে আজি মিছকাৰ বিয়া হয় ময়ো চাওঁ সিহঁতৰ ব্লগ তাই কৈছে মোৰ ফ্ৰেণ্ড হয় মানে কৈছে মোৰ হয় নেকি ভাল লাগিলে জানি পিনি তুমি মোক মেইন কথাটো কোৱা মোৰ তুমি 20 টকাত যে সেই পানখন পোৱা গোটেই দিন লাগে সেইটো কৈ দিয়া কিমান হ'ব এনেকে পেকেট কৰি দিয়া নহয় ক'ত পায় এই ইয়াত এইটো গলিটোত হয় নেকি এই দোকান সেইখন হয় নেকি সেই দোকানতে বহুত একেটা বাৰতে মুখত সোমাবলৈ নহয় আৰু মই 3বাৰ মান কৰোঁ তোমাক অলপ বেছি ধুনীয়া লাগিছে আৰু খাই পিনি ঘূৰি আছো ন ডিব্ৰুগড় পোৱালি সব ড্ৰেছ ধুনীয়া দেখো আমাৰ ইয়াত পাবলৈ নাই ড্ৰেছ দেখা মিন্ত্ৰা ইমান ধুনীয়া লাগিছে মিন্ত্ৰা পালো জানা মই পচন্দ কৰিবা মই এতিয়া ঠুকি হৈ গ'ল তোমাকো দেখিবলৈ আৰু ধুনীয়া লাগে নাই তুমি আগতে কিন্তু বহুত ধুনীয়া বেছি স্লিম আছিলা কিন্তু এতিয়াও তুমি ধুনীয়া দেখা তথাপিও আৰু শুনা বিয়াৰ পাছত যদি অকণ শকত নহয় বিয়া ক'ত লাগিব শকত হ'ব লাগিব ন তেতিয়াই লাগিব চলো নাইস মিটিং তোৰ নাম কি আকৌ আনিশা হাই আনিশা আৰু তোমাৰ নামটো কৈ দিয়া দৰ্শনা মোক লুকাই দিব আমি আহিলো 23rd আহিলো আৰু ৰিটায়াৰ হ'বলৈ হৈয়ে গ'ল আৰু আচ্ছা কমিউনিটি মেৰেজটো আছিলে যে তো মানে সিন্দুৰ লোৱা পৰ্বটো চাইছিলো ভিডিঅ'টো পেণ্ডিং আছিলে চ' এবাৰ হৈ গ'ল আৰু আজৰি আৰু মই যাওঁতে দেখিছিলোঁ মিছকা হ'লা ভিডিঅ'ৰ চাগে হেৰি হ'ব লাগে আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিত পঢ়ি আছো কি পঢ়ি আছা MSc কৰি আছো হয় নেকি বঢ়িয়া খুবেই ভাল লাগিলে ফটোখন মাৰো মাৰা চৰ পালোহি মৰাণ কলেজ আৰু জোৰটো চক আমাৰ মৰাণ কলেজৰ জোৰটো চক কোনে কুলি বাদ দিব পাৰিব কোনে ওলাব পাৰিব Thank you so much.
ফটো কৰি ল'ম Yes, sure. তুমি নাজানো মই কেমেৰামেন পুৰা তুলি গৈছো দেই ধাম ধুম তুলিছো Awesome. মোৰ নাম প্ৰাৱন্ধা প্ৰধান আৰু ক'ৰ হয় তুমি? মই সোণাপুৰৰ হয় তই ইয়ালৈ আহিলে তাইক পাব ঠিক আছে So I'm so happy. lots of love and best wishes Okay. Thank you. bye টিয়া আমি কামাখ্যা মন্দিৰ আহিছিলোঁ এই কামাখ্যা মন্দিৰ দৰ্শন কৰাৰ পিছত বহুত বেছি ভাল লাগিছে যে হাই Hi everyone. বহুত ভাল লাগিলে তোমাক লগ পাই আৰু Thank you. তুমি যে ক'লা তুমি স্পেচিয়েলি লগ পাবলৈ আহিছা বুলি সেইটো কাৰণে বেছি ভাল লাগিছে মন্দিৰত পল্লৱী আৰু মৌচুমীক লগ পালোঁ যে হাই টু এভৰিৱান ভাল লাগিলে আমি মানে দৰ্শনো কৰিলোঁ গুৱাহাটীত থেংক ইউ ছ' মাছ গাইজ এনেকৈ সদায় চাপৰ্ট কৰি থকা মৰম কৰি ইয়াত আহি ফুৰিব আহিছে বছৰত আহিছোঁ ইয়ালৈ ফেন নহয় ফেম উই আৰ ফেমিলি আৰু তাইক লগ পালোঁ মই গুৱাহাটী এয়াৰপৰ্টত মই লখিমপুৰ গৈ আছোঁ এণ্ড চি ৰিয়েলি হেল্প মি বিকজ মোৰ অলপ লাগেজ যিহেতু আহি আছোঁ ন তো লাগেজত অলপ মানে খেলি মেলি এটা হৈ আছে বিকজ বেছি হৈ আছে লখিমপুৰ ফ্লাইটখন সৰু হয় যিহেতু বাট চি তাই চব শ্বৰ্ট আউট কৰি দিলে নাই লাভ হাছ ফৰ দেট একদম সি মোক লগ কৰিব আহিছে ঘৰত Say hi to everyone. তো কিমান ডাঙৰ ফেম হয় বহুত বেছি বহুত আগৰ পৰাই চাব পাৰা ভ্লগ বহুত ডাঙৰ ফেম হয় মানে আমাৰ ফেমিলি হয় ৰাইট বহুত ভাল লাগিছে তাই ঘৰত আহি গৈছে আই লাভ ইউ ছ' মাছ আমি লখিমপুৰত লগ পাইছোঁ এইফালে তেওঁ ইয়াত গাৰ্লছ স্কুলত কৰে ন আপুনি হয় গাৰ্লছ স্কুলত কৰে আৰু এইফালে এতিয়া মই বিয়া বজাৰ কৰি আছোঁ চব লগ পাই গৈছোঁ তাই ক্লাছ 3 পঢ়ে তোমাৰ নামটো কৰি দিয়া চুইট তো সেইফালে ৰৈ আছিলে তাৰপিছতে মোক দেখিলে তাৰপৰা আমি হাই ক'লোঁ আৰু আহি গ'ল কিউটি পাই আৰু তাই চবতছে প্লাছ পইণ্ট হৈছে তাই মোৰ স্কুলৰ হয় চেণ্ট মেৰী স্কুলৰ হয় ৰাইট মই এইটো ষ্টৰি দি দিম এইটো হ'ব তুমি ইনষ্টাগ্ৰাম ফ'ল' কৰি থৈছা তোমাক টেগ কৰি দিম নেকি মই তুমি মোক পিং কৰি দিবা মই তোমাক টেগ কৰি দিম হ'ব চুইট Sumaya, আৰু তোমাৰ নামটো? That's nice. কি খবৰ তোমালোকৰ? Girls college uniform, right? তুমি কেতিয়া আহিলা বাৰু? মই কালি। पहिला মাস্ক পিন্ধি থাকোঁতে। পাইছো। মোক টেগ কৰি দিবা, ঠিক আছে? Love you and see you soon, huh? Bye. Oh, bye. Bye. Okay. Oh, এটা কাম কর এক মিনিট তুমি সব ব্লগার ভালো রে যিসকলে নতুনকৈ আহিছে ৱেলকাম টু দ্য ফেমিলি আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকৈ সদায় মৰম দি থাকিব টিল দেন ষ্টে হেপী এণ্ড কিপ স্মাইলিং জয় হোম